গছে গছে পাতি দিলে ফুলরে হরায় রাম রাম ফুলরে হরায় ফুলরে হরায় ফুলরে হরায় ফুলরে হরায়। মুফিদ আৰু ৰুজিনাক ধন্যবাদ, ইমান ধুনীয়াকৈ গাইছে। এতিয়া আমাৰ মুখ্য অতিথি স্বামীজী ভাস্কৰানন্দ চাহেব, তেখেতে যাৰ মাধ্যমে আমি ইয়াতে আহিছোঁ, আপোনালোকৰ সুমনা মেমক মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ গুৰুজনাক মই সেৱা জনাইছোঁ, প্ৰণাম জনাইছোঁ। মই এতিয়া আপোনালোকক একদম খুব ধুনীয়া ধুনীয়া কথা পাতিম, মন দি শুনিবা। ল'ৰাকেইটা অলপমান তোমালোকে কিন্তু মনটো, এই ছোৱালী কিন্তু পূৰা একদম পূৰা মন দি শুনিছে, তোমালোকে কিন্তু মন দি শুনা নাই। সেইকাৰণে এটা দুটা কুৱেশ্যন ৰাখিম তোমালোকৰ আৰু ছোৱালীকেইটা, কোনে পাৰিব চোৱা। ধৰি লোৱা এই ছালৰ ওপৰত এটা মৰগে কণী পাৰিছে, কণীটো একদম ওপৰতে, কণীটো কোনপিনে যাব, আগবাঢ়ে না পিছফালে, তোমালোকে কোৱা। আচ্ছা, এইটো হৈছে, মই উত্তৰ দিম পিছত। এতিয়া তোমাক কোৱা, যদুৰ মাৰ তিনিটা ল'ৰা, মধু আৰু গদু, আৰু এটা ল'ৰাৰ নাম কি? বাহ, আইপি অফিচাৰ নেকি? পিছপিনে নাযায়, মৰগে কণী পাৰিছে। মুৰ্গী কণী পাৰে তো, এই শুনিব লাগিব নাই, সেইকাৰণে মনটো দিব লাগিব। পৰীক্ষা সন্মুখত আছো ন এতিয়া? মন দি পঢ়ি আছো ন? যদি মন দি নপঢ়া তেনেহ'লে কি হ'ব? ঘৰৰ মানুহে তোমাক বেয়া পাব, ল'ৰা ছোৱালী, তোমাৰ মা দেউতা গালি পাৰিব, মাষ্টাৰে গালি পাৰিব, কলনীৰ মানুহবিলাক বেয়া পাব, পাব নাপায়? ভালকৈ শুনা, এই ল'ৰাকেইটা তোমালোকে অলপ ভালকৈ শুনা। তোমালোকে পাৰিছা, তেওঁলোকে পৰা নাই, কিন্তু শুনিব লাগিব তেতিয়া। যদি পঢ়া শুনা ভালকৈ নকৰা চবে বেয়া পায়, আৰু কেতিয়াবা এনে খঙো কৰে, চুৰেও কিন্তু মাইক দিয়ে যদি পঢ়া শুনা ভালকৈ নকৰা। এটা কাহানী শুনাই আছো। এটা ল'ৰা পঢ়ি আছে, পৰীক্ষাৰ সময়তে গোটেই বছৰত পঢ়া নাই, পৰীক্ষাৰ আগতে পঢ়ি আছে, হয় না? আমি কি কৰি থাকো? পৰীক্ষাৰ আগতে পঢ়ি থাকো নহয়, পৰীক্ষাৰ আগতে পঢ়ো। পৰীক্ষাৰ আগতে পঢ়ি থাকিলে কিন্তু ভালদৰে IPS অফিচাৰ, ডক্টৰ, ইঞ্জিনিয়াৰ নহ'ব কিন্তু। এটা ল'ৰা শুনা, এইপিনে শুনা, একদম মোৰ ফালে চোৱা, এইফালে চাব নালাগে হা। ধুনীয়া কাহানী কৈ আছো নহয়, ইমান কষ্ট কৰি কাহানী কম এতিয়া, মুখস্থ কৰি আহিছো না, মই মুখস্থ কৰি আহিছো কাহানীবিলাক। এটা ল'ৰা পঢ়ি আছে, ৰাতি 12টা বজাত চুৰে আহিছে ঘৰত চুৰি কৰিবলৈ, বাহিৰত থিয় আছে, খিৰিকীটো বাহিৰত থিয় আছে, জানলাৰ বাহিৰত থিয় আছে। ল'ৰাটো যেতিয়া পঢ়া বন্ধ কৰিব, টোপনি মাৰিব, তেতিয়া সোমাব পাৰিম, হয় না? চোৰটো চালাক আছে নহয়, চুৰত কৰি আছে। 12টা বাজিল, 12:30 বাজিল, 1টা বাজিল, চুৰে এতিয়া ল'ৰাটো পঢ়া বন্ধ কৰে, মোৰতো সোমাব লাগিব, মোৰতো ঘৰত যাব লাগিব। 2টা বাজিল, পঢ়ি আছে, কি ৰাম, এতিয়া চুৰে ভাবিলে কি ইমান পঢ়ে, 2টা বাজি গৈছে পঢ়ি আছে, 2:30 বাজি গৈছে পঢ়ি আছে। চোৰ এতিয়া খং উঠি আছে, হঠাৎ খেয়াল কৰি, পৰীক্ষা সময়তো এতিয়া, সেইকাৰণে পঢ়ি আছে। চোৰতো এতিয়া সময় ৰাতি হৈ আছে, এতিয়া বেলেগ জেগাত যাব, আকৌ মাল আনিব, বহুত সমস্যা হ'ল, চুৰি কৰিব, ঘৰত আনি দিব লাগিব, তেতিয়া খোৱা লোৱা হ'ব, হয় না? চোৰতো এটা কিবা এটা প্ৰফেশ্যন নহয়। এতিয়া 3টা বাজিব ধৰিছে, চুৰি একদম খং কৰিছে, মানে তেতিয়া জানাটো খুলিছে, খুলি এক চাপৰ মাৰিছে। কাক মাৰিছে? ল'ৰাটো। গোটেই বছৰ পঢ়া নাই, পৰীক্ষাত পঢ়িছা, পাছ নকৰিবি, সেইকাৰণে কিন্তু গোটেই বছৰ পঢ়িব লাগিব। কেনেকুৱা লাগিছে গল্পটো? মানে যিখিনি বস্তু যদি আমি কৰিব লাগে, অলপ 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 দিনতে অলপ অলপ কৰিব লাগিব। কিয় কৰিব লাগিব? আমি অলপ আগত শুনিছো, তোমালোকে ডাঙৰ হ'ব বিচাৰিছা। ডাঙৰ মানে দেখাত ডাঙৰ নহয়, দেহাত যদি মোটা হও,
কোনো কাম নহয়। মানুহৰ কামত যদি নালাগে, দেশৰ কামত যদি নালাগে, একো নহয়, হয় না? মোটা হ'লেও কাম নহয়, কিন্তু মোটা হ'লে চবে মই খাই মই না খাবলৈ বিচাৰোঁ, ঘৰত গৈ খাই আছোঁ। মানুহ কিন্তু খাই কিনে নিয়ে কাহানী শুনি, কিন্তু খুব ভাল কাহানী, একদম মনে মনে শুনিবা, চবে কিন্তু মনে শুনিব লাগিব, কিন্তু মানে মেমক আৰু ছাৰক জনাই দিম। আৰু এটা কথা, তোমালোকে ডাঙৰ হ'ব বিচাৰা না? আজি জানো এই যে কেমেৰাটো যে তোমালোকৰ ছবি তোলা আছে, তোমাৰ ছবি যদি বেলেগৰ ঘৰত থাকে ভাল লাগে না? যদি কলনীৰ সন্মুখত এটা জেগা থাকে যে ভাল ছোৱালী, এনেকুৱা ভাল লাগিব না? আৰু এই যে ছবি উঠি আছে, গোটেই গুৱাহাটীত যাব, গুৱাহাটী নহয়, মন্ত্ৰী তাত যাব, ছ'চিয়েল ৱৰ্কাৰ তাত যাব, প্ৰফেচাৰ মানুহ তাত যাব, সমাজ সেৱক তাত যাব। খালি গুৱাহাটী নহয়, অসমতে যাব। খালি অসমত নহয়, মই সঁচা কথা কৈছোঁ, মিছা কথা কোৱা নাই। ইণ্ডিয়াত যাব, ডাঙৰ ওচৰত যাব। এই যে ছবিটো, এই ছবিটো গোটেই ৱৰ্ল্ডত গৈছে, আকৌ ৱৰ্ল্ডত যাব। সেইকাৰণে তোমালোকে যত্ন দি শুনি থাকিবা, কিয় তোমালোকৰ ছবি কিন্তু গৈ আছে বাহিৰত, তোমালোকে নাজানা। এই যে কেমেৰাটো পুৰা একদম, ইয়াতে দুজন মানুহ আহিছে, এওঁ প্ৰাগ নিউজৰ অংশীদাৰ, তেওঁ এজন ব্যৱসায়ী। এই ল'ৰাটো উদ্যোগী ল'ৰা, কিয় আনিছেও তোমালোকক ভাল পাইছে, তোমালোকৰ কথা শুনিছে, মেমে শুনাইছে, সেইকাৰণে আহিছে। তো তোমালোকৰ এটা দায়িত্ব আছে নহয়। মই অলপ আগত ক'লোঁ যে এটা কাহানী, ঠিক পৰীক্ষাৰ আগতে কৰিলে নহয়, যেনেকুৱা তেনেধৰণে ভাল মানুহ হ'ব গ'লে প্ৰতিটো সময় দিব লাগিব। যেনেকুৱা আমি ঘৰত পইচা ৰখাৰ কাৰণে পাত্ৰ থাকে নহয়, কিবা এটা মাটিত 20 পইচা, এতিয়া 20 পইচা নাই, আগতে আছিলে, এতিয়া 1 টকা 2 টকা ৰাখিছোঁ নহয়, এনেকুৱা আছে না? তোমাৰ ঘৰত আছে না? ৰাখি এটা সময়তে যেতিয়া আমি ভাঙি দিওঁ, তেতিয়া কিমান টকা ওলায়? 5,000, 2,000, 3,000 ওলাই যায়। কিন্তু যেতিয়া আমি ৰাখিছিলোঁ, তেতিয়া কি ভাবিছিলোঁ ইমান টকা উঠিব? তেতিয়া কিন্তু এনেই পকেট ঝনঝনাই আছে, ৰাখি দিলোঁ 1 টকা 2 টকা ৰাখি দিলোঁ। এই ৰাখি কৰোঁতে কিন্তু 5,000 টকা ওলাই গৈছে। তেতিয়া কিবা অনুষ্ঠানত আমি টকাটো খৰচা কৰিব আৰু, হয় না? তেনেধৰণে 2 টকা 3 টকা আমি ৰাখিছোঁ, যেনেকুৱা তেনেধৰণে অলপ আমাৰ চেষ্টা কৰিব লাগিব। শেষতে পৰীক্ষাৰ আগতে যেনেকুৱা পঢ়া শুনা কৰিলে একো লাভ নহয়, তেনেধৰণে জীৱনৰ প্ৰতিটা মুহূৰ্তত অলপ চেষ্টা কৰিব লাগিব। এতিয়া মই এটা ভাল এটা কাহানী কৈ আছোঁ, ঠিক আছে? তাৰপিছত আমি প্ৰাণায়াম কৰিম। কিয় প্ৰাণায়াম কৰিম এইটো মই ক'ম, তাৰপিছত অলপ ধ্যান কৰিম। এই গোটেইবোৰ কথাবিলাক খুব মন দি শুনিবা তোমালোকে ভাইটি, খুব কণমানি ছোৱালী, মৰমৰ ছোৱালী, ল'ৰা ছোৱালী, ভালদৰে শুনিবা। কিয় আমি ভৱিষ্যতে আহিব পাৰোঁ, নাহিব পাৰোঁ, কিন্তু মনত যেন থাকে। আৰু চব ভিডিঅ'বিলাক বাইদেউৰ ওচৰত, ছাৰৰ ওচৰত পঠাই দিম আমি, চাবা হা। এতিয়া এটা ভাল কাহানী, কাহানীটো এটা হিংগী আহিছে ভেড়াৰ পালত। ভেড়া পাল বুজিছে না? ভেড়া আহিছে না? ভেড়া পালত আহিছে, ভেড়া ধৰিবলৈ, ভেড়া মাৰিবলৈ মানে খাবলৈ। হিংগীটো যেতিয়া আহিছে, তেতিয়া দেখিছে ভেড়া পালবিলাক গৈ আছে, লাহে লাহে আগুৱাই গৈ আছে, লাহেকে যেন হান নাপায়। বুজি পাইছা? আৰু হিংগীটো পেটত নহয়, বাচ্চা আছিলে, মানে গৰ্ভধাৰণী আছিলে। এতিয়া হিংগীটো ভাবিছে যে এই ভেড়াটো ইয়াৰ পৰা জাম্প মাৰিলে ধৰিব পাৰিম। সিংহটো আৰু মানে সিংহটোৰ বাচ্চা নধৰে, হিংগী ধৰে, মা সিংহ আৰু। হিংগীটো কি কৰিলে? জঁপিয়াইবলৈ চেষ্টা কৰিলে। যেতিয়া জঁপিয়াব দিছে, অলপ দূৰত জঁপিয়াইছে। জঁপিয়াব যোৱাৰ সময়তে এটা ভেড়া ধৰিছে। ভালকে শুনা, খুব দাৰুণ কাহানী কিন্তু। যেতিয়া ভেড়াটো ধৰিছে, লগে লগে এই যে পেটত যে বাচ্চাটো আছিলে, কেঁচুৱাটো আছিলে, এইটো ওলাই গৈছে, জন্ম হৈ গ'ল। পেটত নহয়, জাম্প মাৰাৰ সময়তে ধাক্কা লাগিছে, জন্ম হৈ গ'ল, আৰু তেজ ওলাইছে, আৰু শিঙিটো মৰি গৈছে তাতে। এই বাচ্চাটো এই ভেড়াৰ লগতে থাকিবলৈ আৰম্ভ কৰিলে। কোনে? মই সুধিম কিন্তু, কোনে 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 থাকিবলৈ আৰম্ভ কৰিছে? পোৱালিটো থাকিবলৈ আৰম্ভ কৰিছে। এই আকৌ
ঘটনাটো ঘটিল কিয় ঘটনাটো এতিয়া ইণ্টাৰেষ্টিং ঘটিছে বাচ্চাটো ভেড়াৰ দৰে ঘাঁহ খাবলৈ আৰম্ভ কৰিছে আৰে কেঁচুৱা সিংহ কি ঘাঁহ খায় নেকি কি খায় কিন্তু ঘাঁহ খাব ধৰিছে ভেড়াৰ লগত এতিয়া কেইবছৰ পিছত 2-3 বছৰ পিছত এটা সিংহ আহিছে এই হাবিত আহি শিকাৰ কৰিবলৈ আহিছিলে শিকাৰ কৰিব আহিছে দেখিছে ভেড়া পাল ঘূৰি আছে হঠাৎ তাত দেখিলে যে এটা সিংহ কেঁচুৱা তেতিয়া সিংহটো অলপ মেচিয়ৰ হৈছে মানে যুৱক হৈ গৈছে যুৱক ল'ৰা আৰে সিংহটো ইয়াত লগতে ঘূৰি আছে এইটো কেনেকুৱা হ'ল এইটো কেনেকুৱা এতিয়া সিংহটো ভাৱনাটো চেঞ্জ হৈছে ৰহস্যটো কি এই হাবিৰ ভিতৰত ভেড়াৰ ভিতৰতে এটা সিংহ চাব কেনেকুৱা ঘূৰি আছে এইটোতো হ'ব নালাগে হ'ব লাগিব নেকি হ'ব লাগিব সিংহ আৰু কি ভেড়া একেলগে থাকে নাথাকে এতিয়া সিংহটো লাহে লাহে আহিছে এতিয়া ৰহস্যটো জানিব লাগিব তেতিয়া আগবাঢ়িছে এতিয়া জাপ মাৰিব গৈছে তেতিয়া সব দৌৰি গৈছে কোনে দৌৰিছে ভেড়া দৌৰিছে সিংহ আচৰিত খাইছে কিয় আচৰিত খাইছে ভেড়াৰ লগতে ওই সিংহ শাবকটো দৌৰি আছে আৰে মোৰ জাতি ভাই এতিয়া সেইদিনাতো ফেল কৰিলে 2 দিন পিছতে বুঝছো না একদিন আহিম আহি একদম বস্তুটো জানিম কি হল কেনেকুৱা এইটোতো কেতিয়াও মই দেখা নাই হ'ব না সিংহটো আগত 3 দিন পিছত আহিছে এতিয়া একদম প্ৰিপাৰেশ্যন লৈ আহিছে কি প্ৰিপাৰেশ্যন লৈ আহিছে কি লৈ আহিছে এতিয়া ৰহস্যটো জানিম কি ৰহস্য জানিব কোৱা তোমালোকে কোৱা এজন কোৱা ভেড়াৰ লগত সিংহ শাবকটো কেনেকুৱা কৰি আছে এই সিংহটো লাহে লাহে খুব যোৱাবাৰটো ফেল কৰিছে সেইকাৰণে চাবা যোৱাবাৰ ফেল কৰা মানে তাৰ অভিজ্ঞতা হৈছে যেতিয়া কোনোবা যদি ফেল কৰে কোনোবা যদি কৃতকাৰ্য নহয় মনটো বেয়া নহ'ব কিয় বেয়া যেন নহয় কিয় সিংহটো যোৱাবাৰৰ অভিজ্ঞতাটো লৈ এইবাৰে প্ৰিপাৰেশ্যনটো আৰু ভালকে কৰিছে কিয় এইবাৰ যেন মই ৰহস্যটো জানিব পাৰোঁ ওই সিংহ শাবকটো মই যেন ধৰিব পাৰোঁ লাহে লাহে হাবিত লাহে গৈ সন্মুখত গৈছে আৰু ভেড়াবিলাক সাৰ পোৱা নাই যাব যোৱাবাৰ মিছ কৰিছিলে হয় না শুনিছা তুমি শুনিছা ভালকে শুনা এইপিনে চাবা বেলেগ ফালে খালি মনটো গুচি যাব নহয় মনটো গুচি গ'লে কি হ'ব মনটো গুচি গ'লে পঢ়া শুনা ঠিকছে নহ'ব নহ'লে পৰীক্ষা আগত পঢ়িবা তেনে চোৰে কিন্তু থাপৰ মাৰি দিব হয় না এই মানে মনটো ইমান দিব লাগিব মই চবৰ ফালে চাই আছোঁ কিন্তু দূৰৰ ফালে চাই চবৰ মন দিব লাগিব তোমালোকে সুধিম কিন্তু আজি ভালকৈ উত্তৰ দিব পাৰা মেমক কম বেছিকৈ মাৰ্ক দিব কাৰণে এইটো লাভ মানে তোমালোকৰ এতিয়া সিংহটো এইবাৰ জাম্প মাৰি কাক ক'ত মাৰিছে জাম্পটো ভেড়াৰ ওচৰত কি ধৰিব মাৰিছে সিংহ শাবকটো ধৰিছে এতিয়া ভেড়া নহয় এতিয়া খোজাটো খাবলৈ অহা নাই তেওঁৰ ভিতৰত ৰহস্যটো জানিছে কি ৰহস্য যে মোৰ গুৰু ভাই মোৰ জাতি ভাই ইয়াৰ লগত ঘূৰি আছে তেতিয়া শাবকটো দৌৰিব আৰম্ভ কৰিছে দৌৰি আছে কিয় আৰে আৰু আচৰিত খাই গৈ ভেড়াৰ নিচিনা ভেবে কৰি আছে মানে ইয়াৰো পাহৰি গৈছে যে সিংহ পাহৰি গৈছে ভেড়াৰ নিচিনা বে কৰি আছে সিংহটো দিলে খাব মই একো নকৰোঁ তই কিয় ভেড়াৰ দৰে ভেবে কৰি আছা তই মই তই দেখছা মই 10 মিনিট হৈ গ'ল তই কেতিয়া খোৱা নাই একো কৰা নাই মই একো নকৰোঁ বাৰ বিশ্বাস দিছে তই একো নকৰোঁ মই কিন্তু তই কিয় ইয়াৰ লগত ঘূৰি আছ ইহঁতৰ লগত কিয় ঘূৰি আছ অন্যায় কৰিছ অন্যায় নহয় তই নিজৰ পৰিচয়টো জানা নাই কি নিজৰ পৰিচয়টো জানা নাই এতিয়া অলপমান বিশ্বাস হৈছে কি বিশ্বাস হৈছে কথাবিলাকতো ভাল লাগিছে তেওঁ ঠিকেইতো 10 মিনিট 20 মিনিট হৈ গ'ল মোকতো একো কৰা নাই লৈ আনিলে চা তই যে এইবিলাক ঘূৰিছ হাবিত ঘূৰিছ বেৰাত ঘূৰি থাক মই ঘূৰি থাকোঁ
কিন্তু হাবি এই ভেড়াৰ পালৰ লগত কিয় ঘূৰিছ তই ঘাঁহ খাই আছো মই আচৰিত লাগিল মই কি খাম কি খাবি মই মোক তই বুজাই দিলি তই ঘাঁহ খাব নালাগে তই আৰু মই গৰু পাই এনে কেনেকৈ হ'ব আপুনি আৰু মই জাতি পাই কেনেকৈ হ'ব কেনে গৰু পাব বল ক'ত লৈ গ'ল এটা পুখুৰীত লৈ গৈছে ভালকে শুনিবি এটা পুখুৰীত লৈ গৈছে পুখুৰীত লৈ গৈ নিজৰ ছবিটো দেখাইছে চা মোৰটো চা দেখিছা এনেকা ছবি এতিয়া তোৰ ছবিটো চা অৰে বাবা একেতো তো এই কাৰণেতো মই কৈছো তই মই এক চিন্তা কৰিলি হয়তো কিন্তু মই কিয় ঘাঁহ খাইছো তই যে ইমান দিন ধৰি যে থাকিছা ইমান দিন কাৰ লগত থাকিছা ভেড়াৰ লগত থাকিছা সেইকাৰণে দুৰ্বল হৈ গৈছা সেইকাৰণে নিজৰ পৰিচয়টো পাহৰি গৈছা অলপ বিশ্বাস লাগিছে হয়তো যেন হ'ব পাৰে তথাপি পুৰা বিশ্বাস কৰা নাই কিয় 3 বছৰ ধৰি তাৰ লগত আছে এতিয়া হিংগৰ সন্মুখতে 10 মিনিট থাকিলে কি চেঞ্জ হ'ব নেকি না বিশ্বাস কৰা নাই এতিয়া সিংহটো বুজিলে সিংহ চাবকটো বিশ্বাস কৰা নাই কি কৰিলে এতিয়া বাইতে বাবু সিহঁতে চাইড কৰি দিয়া তেতিয়া সিংহটো এতিয়া আমি আকৌ মন দি দিম ইমান মন দি বাহিৰত থাকি হৈ থাকিব মনটো এইটো এটা পৰীক্ষা কিন্তু যিমান সোনকালে মনটো আকৌ লৈ আনিবা এইটো কিন্তু পৰীক্ষাত ভাল হ'ব পঢ়া ভাল হ'ব আৰু মই কৈ আছো সিংহটো তেতিয়া এটা কিবা এটা প্ৰাণী গৈছে সৰু প্ৰাণী হ'ব কিবা হ'ব ধৰি লোৱা শিয়াল গৈছে শিয়ালটো ধৰিলে সিংহ ধৰি নিজে খাইছে এতিয়া চাবকো খোৱালে তই খাচোন এই প্ৰথমবাৰ সিংহ চাবকটো তেজৰ টেষ্ট পাইছে দি তেজৰ টেষ্ট পালে কি হ'ল এতিয়া ভেবেটো গুচি গ'ল গৰ্জন নাই গৰ্জন আমি কওঁ সিংহ গৰ্জন নহয় কওঁ না সিংহ বাঘে গৰ্জন কৰে গৰু ভেড়া কুকুৰ সেইবোৰ কৰি থাকে আমি আনক যদি কওঁ এই গৰুটোৰ দৰে কুকুৰৰ দৰে কওঁ নহয় শুনিবলৈ ভাল লাগে সিংহৰ দৰে ক'লে সিংহটো এই ল'ৰাটো চা এনেকা সিংহৰ নিচিনা হাও ভাল লাগে না হাও কি হ'ব লাগিব কিন্তু আমাৰ কোৱা আছে আমাৰ গুণীজনক ব্যক্তিবিলাক কৈ আছে যে আমি প্ৰতিটা মানুহে সিংহৰ নিচিনা আমি মানুহ কিন্তু আমি ভেড়াৰ লগত ঘূৰি আছো ভেড়া কোন এতিয়া কোৱাচোন ভেড়া কোন এই কাহিনীটো ইয়াতে আমাৰ ঠিক কৰাব লাগিব ভেড়া কোন হৈছে সমাজবিলাক এই সমাজে কয় তই নোৱাৰিবি এই সি ল'ৰাটো ক'লে IPS হ'ব এতিয়া বেলেগ ক'ব তই নোৱাৰিবি কি কৈছা এইবিলাক পাৰিবি যোনে ক'ব পাৰিবি তেওঁ সিংহ তাৰ লগত থাকিবি তাৰ লগত সংগ কৰিবা যোনে ক'ব নোৱাৰিবা বেলাত ভাল কথা শুনিছা নোৱাৰিবা তেওঁলোকে চব ভেড়া মানে ভয় পায় দেখিছা হিৰণ দেখিছা টিভিত দেখিছা না হৰিণবিলাক যেতিয়া ঘাঁহ খায় সেনেকে চাই থাকে কিয় চাই থাকে চিতাবাঘৰ ভয় খাবলৈ ভালকে নোৱাৰে খাই এনেকে চাই থাকে চিতাবাঘটো লাহে আহিব হয়তো চিতাবাঘ নাহে জীৱনত 4-5 বাৰ চিতাবাঘ এটাক কৰিছে কিন্তু ভয়টো লগতে বহি গৈছে আমি ইয়াতে এটা সাপ দেখিলো আজি দেখিছো কালি যেতিয়া তুমি যাবা তাতে ভয় আহিব না সাপটো কি ইয়াতে বহি আছে নেকি এতিয়া ভয়টো আহিব এই ভয়টো আঁতৰিব লাগিব ভয়ে পাপ বোলো বস্তু একো নহয় ভয় আমি মস্তানি নকৰো আমি গুণ্ডামি নকৰো হাওকি কেনেকৈ হ'ব লাগে হাওক মানে আমি চিন্তা কৰিব নালাগে আমি ডাঙৰ হ'ম মানে আমি ডক্টৰ হ'ম ইঞ্জিনিয়াৰ হ'ম সব হ'ম কিন্তু মানুহৰ বাবে ডক্টৰ হৈ কিনে মই পইচা পকেটত নমাও ইঞ্জিনিয়াৰ হৈ কিনে মই বিল্ডিং ভাঙি নিদিওঁ মানে বিল্ডিঙত যি মস্তাত দিব লাগে এইটো কম দিছো বিল্ডিং ভাঙি যায় ন এইটো হ'ব নালাগে কিয় আমি সিংহ শাবক কিন্তু সিংহ শাবক হৈ ভেড়াৰ লগত আমি ফুৰি আছো
ভেড়াৰ নিচিনা হৈ গৈছো, খাই আছো। যদি এই ডাঙৰ সিংহটো যদি নাহিলে হয় তাহলে কি হয়? এই সিংহ হবকটো গোটেই লাইফ জুৰি, গোটেই জীৱন জুৰি ভেড়া হৈ থাকিলে হয়। ভেড়াৰতো বিকল্প নাই, ভেড়াৰ কোনো স্কোপ নাই, সিংহতো স্কোপ আছে। সিংহ কিয়? সিংহ হৈছে বনৰ ৰজা, হয় না? বনৰ ৰজা আমি কওঁ নহয়। এতিয়া আৰু এটা ধুনীয়া কথা কৈছো, শক্তিশালী জন্তু কোনটো ক'ব পৰাচোন? কোৱাচোন। শক্তিশালী, বহুত শকত। হাতী, গড়, জলহস্তী। ফাৰ্ষ্ট কোনে দৌৰায়? খুব দৌৰ মাৰে। হে, ঘোঁৰা নহয়। ফাষ্টেষ্ট এনিমেল চিতাবাঘ। কোনে কৈছে? হাততালি দিয়ক। বাহ, বঢ়িয়া। বুদ্ধিমানী জন্তু কোন? হ্যাঁ, কোনে? শিয়াল। ধূর্ত, বুদ্ধিমানী নয়। ধূর্ত আর বুদ্ধিমানী পার্থক্য আছে। ধূর্ত মানে স্বার্থপর। ধূর্ত শব্দটো স্বার্থপর, স্বার্থৰ কাৰণে যি ইচ্ছা কৰিব পাৰে। এইবিলাক মানুহ নহয়। কোনে? চিম্পাঞ্জি আৰু বান্দৰ ক'ব পৰা বুদ্ধিমান। দীঘল কোন জন্তু? ওখ, খুব ওখ। জিৰাফ। এছোৱা ওখ জিৰাফ। শক্তিশালী হাতী, গন্ধৰ, গড়, জলহস্তী, দ্ৰুতগামী চিতা, বুদ্ধিমানী। সিংহতে একো গুণ নাই, ইয়াতে কোনো গুণ নাই। কিন্তু সিংহ শক্তিশালীও নহয়, সিংহ দ্ৰুতগামী নহয়, সিংহ বুদ্ধিমানী নহয়, সিংহ ওখ নহয়। তথাপি সিংহক আমি কিয় ৰজা কওঁ? এইটো এটা চবক মই কোৱেশ্যনটো সুধিছো, কোৱাচোন। সাহস আছে। আৰু কি? সিংহ এবাৰে লাভ মাৰিব, যদি নোৱাৰে বহি থাকিব। আৰু কি? সিংহ আৰু বাঘে, বাঘৰ কিন্তু শক্তি। সিংহ বাঘে দুয়োজনে বহুত খালে, পেট ভৰি খাইছে। এতিয়া এটা হিৰণ গৈ আছে, কোনে লাভ মাৰিব? কোনে কৈছে বাঘ? থিয় হোৱা। কোনে কৈছে বাঘ? তুমি কৈছা। কিয় বাঘ? সিংহ নোৱাৰে। সিংহ কিয় দাম কিয় নিদিয়ে? কোৱা। অলপমান উত্তৰ হৈছে, বহা, ভাল লাগিছে। আৰু কোনে ক'ব? মই কৈ আছো এতিয়া, ভাল লাগিছে, হাততালি দিয়া। এতিয়া সিংহ, ভালকে শুনা কোৱেশ্যনটো। সিংহ পেট ভৰা, বাঘৰ পেট ভৰা, কিন্তু কোনে লাভ মাৰিব? সি কৈছে বাঘে। বাঘে লাভ মাৰিব, সিংহ লাভ সিংহ দাম নামাৰে। কিয়? বাঘে কালিৰ কাৰণে চিন্তা কৰি আছে, বা কালিৰ কাৰণে ৰাখি দিম, অহা কালিৰ কাৰণে। কিয়? বাঘৰ ভিতৰত দৃঢ় বিশ্বাস নাই। কালি যদি নাপায়, সেইকাৰণে কালিৰ কাৰণে ৰাখিব। আৰু সিংহে জানে মই পামেই। এই বিশ্বাসটো ৰজা বনাইছে। তোমালোকৰ যদি ৰজা হ'ব পাৰা, কি লাগিব? বিশ্বাস লাগিব। যোনে সৰ্বশক্তিমানক বিশ্বাস কৰিছে, নিজক বিশ্বাস কৰা নাই, কোনো দাম নাই। যোনে নিজক বিশ্বাস কৰিছে, সৰ্বশক্তিমানক বিশ্বাস কৰা নাই, দামী। কিয়? নিজক মই পাৰিম। এতিয়া যদি তোমালোক কয় এইটো পাৰিবানে? নোৱাৰো ছাৰ, মই পাৰিম। এটলিষ্ট মই চেষ্টা কৰিম। ৰজনীকান্ত, শুনিছা নাম? ফিল্ম এক্টৰ, সাউথৰ টিকেট কালেক্টৰ আছিলে। এদিন ভাবিছে মই এই টিকেট কালেক্ট কৰাৰ কাৰণে মই জন্ম হোৱা নাই, মোৰ জন্ম কিবা বেলেগ কাৰণে। এই যে ভাবিছে, বিশ্বাস কৰিছে, বিশ্বাস কৰাৰ কাৰণে ডাঙৰ ফিল্ম ষ্টাৰ হৈ গ'ল, জানা না? তেনেহ'লে তোমালোকৰ ভিতৰত তুমি হ'ব পাৰে। বাচ্চা তাক লৈ আহা। চকলেট দিম তোমাক। এই চকলেটটো চকলেট মোৰ আছে, এইটো আছে, মই খোৱা নাই। এনে ৰাখিছো, মই এনে কৈছো। ভাল লাগিছে কি না? বোল লগা নাইতো? হা? আচ্ছা, আৰু আছে, আৰু আছে। ভালকে শুনিবা একদম। আজি দিনটো তোমালোকৰ জীৱনৰ
মই ভাবিম, মই চেষ্টা কৰিম তোমালোকৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিন। কিয় দিন হ'ব? এই কথাবিলাক মূৰত বহাবা। আৰু আমাৰতো কেমেৰা হৈ আছে, এইটো আমি ভিডিঅ'টো তোমালোকক দিম, আকৌ ভাবিবা। কিয় সিংহ হ'ব, ডাঙৰ হ'ব গ'লে কিবা কি লাগিব? বিশ্বাস, জ্বলন্ত বিশ্বাস লাগিব, নিজৰ ওপৰত বিশ্বাস। মই ঈশ্বৰক প্ৰাৰ্থনা কৰি আছো, কিন্তু নিজৰ বিশ্বাস নাই যদি লাভ নাই। মই বিশ্বাসটো আনিব লাগিব। এই বিশ্বাস যদি নাহে একো লাভ নাই। এই বিশ্বাসটো কেনেকৈ আনিবা? বিশ্বাসটো ক'ত থাকে কোৱাচোন? ক'ত থাকে তোমালোকে কোৱা? এই ল'ৰাকেইটা কোৱা, ক'ত থাকে বিশ্বাসবিলাক? মনত থাকে। মনটো ক'ত থাকে? হা, কোৱা কোৱা। বিশ্বাসটো ক'ত থাকে? মনত থাকে। মনটো ক'ত থাকে? হ্যাঁ, দেহাৰ ভিতৰত। এতিয়া দেহাৰ ভিতৰত যদি থাকে, যেনেকুৱা দেহাৰ ভিতৰত তেজ আছে, আছে না? আমি খুলি কিনে যদি আমি কাটি দিওঁ, তেজটো ওলাব না? হাত দি ওলাব না? বিশ্বাসটো ক'ত ওলাব? মনটো ক'ত ওলাব? মনটো দেখাব পাৰিবা? কিন্তু মনটো আছে। পঢ়া শুনা কোনে কৰে? চকু কৰে না মন কৰে? চকু এনেকে চাই থাকে। মন যদি কানেক্ট নহয়, সেই অলপ আগত তাই এনেকে চাই আছিলে, মই মনটো তাক ঘূৰাই আনিম। চোৱা মানে মনটো বেলেগ জেগাত গৈছে। মন নহ'লে সেইকাৰণে আমি কওঁ মন দি পঢ়া শুনা কৰা। মন দি পঢ়া শুনা কৰা যদি কথাটো কওঁ, আমাৰ দেউতাই কয়, আমাৰ ছাৰে কয়, চবে কয় না, আমি কওঁ না, মনটো জানিলে আমি দিব পাৰিম না। এটা বস্তু যে মোবাইলটো দি আছো, মোবাইলটো জানো মই, মোবাইলটো দিলে এই হ'ব, এই লিকুইড হ'ব। তো মনটো আমি যদি জানিব লাগে, কিন্তু মনটো আমি সব দেখাব পাৰোঁ? দেখাব নোৱাৰোঁ। কিন্তু দেখাব নোৱাৰিলে যে মন নাই এইটো নহয়। আমি বতাহটো দেখা নাই। বতাহ দেখিছো, কিন্তু বতাহটো আছে, আছে না? তেনেধৰণে মনো আছে। কিয়নো মনৰ পৰা কষ্ট হয়। কষ্ট হয় না? আজি বৰ কষ্ট লাগিছে দেই, আজি বৰ ভাল লাগিছে। ভাল লগাটো মনতে হয়। কিন্তু মনটো ইয়াতে থাকে, এইটো স্পষ্ট ভৰিত নাথাকে। ইয়াতে কওঁ নেকি ইয়াতে কষ্ট হৈ আছে? ইয়াতে কষ্ট হৈ আছে, ইয়াতে পেইন হৈ আছে, কিন্তু পেইনৰ কষ্টটো ইয়াতে পাওঁ, হয় না? কিন্তু এই মনটো যদি আমি যদি লাইনত আনিব নোৱাৰো, ভাল লাগিব? এই আহাৰ সময়তে দেখিছো হাজোৰ আহাৰ তোমাৰ স্পীড ব্ৰেকাৰ বেছি। এই যে এইবিলাক যে ৰাস্তা কি কয়, স্পীড ব্ৰেকাৰ না? স্পীড ব্ৰেকাৰ কিয় দিয়ে? গাড়ীটো আটকাবৰ কাৰণে দিয়ে? গাড়ীটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে, যাতে এক্সিডেণ্ট নহয়। আমাৰ জীৱনটো নিয়ন্ত্ৰণ কৰাৰ কাৰণে এটা স্পীড ব্ৰেকাৰ লাগিব। স্পীড ব্ৰেকাৰ কি তুমি কোৱা? স্পীড ব্ৰেকাৰ হ'ল উন্নত চিন্তা, উন্নত পৰিৱেশ। এটা কথা আছে না, সৎসংগে স্বর্গবাস, অসৎ সঙ্গে সর্বনাশ। আজি তোমালোকৰ স্কুল ধন্য স্কুল। কিয়? স্পিৰিচুৱেল কথাবিলাক হৈ আছে। আমি এতিয়া দেখিছো আধ্যাত্মিক চেতনা। ভাল লাগি আছে কিনা? সবে ভাল লাগি আছে কিনা? তোমালোকৰ কথা, সবৰ কথা, এইটো মুঠো আমাৰ নহয়, সবৰ কথা। আধ্যাত্মিক কথা, কোনো ধৰ্ম নহয়। ধৰ্মৰ ওপৰত, ধৰ্মটো তলত আছে। এজন বিজ্ঞানী কৈছে, বিখ্যাত বৈজ্ঞানিক, নাম শুনিছা কিনি নাজানো, আইনষ্টাইন। কোনে কোনে নাম শুনিছে? কোনে শুনিছে? ক'ত থাকে? গুৱাহাটী নে ক'ত থাকে? ক'ত আছিলে? বহুত বেলেগ জাগাত, বেলেগ কাণ্ট্ৰিত। আইনষ্টাইনৰ কথা আছে, য'ত বিজ্ঞান শেষ। বিজ্ঞান পঢ়ি থাকো না আমি, বিজ্ঞান, বিজ্ঞান য'ত শেষ তাতে ধৰ্ম ষ্টাৰ্ট হৈছে। আৰু ধৰ্ম য'ত শেষ হৈছে তাতে আধ্যাত্মিক ষ্টাৰ্ট হৈছে। আধ্যাত্মিক মানে স্পিৰিচুৱেল। এইটো জানি লোৱা। শুনা, এইপানে শুনা, ভণ্টি শুনা, মন দি শুনা। মনটো কিয় গুচি যায়? ইয়াতে প্ৰেক্টিচ কৰা। মই অলপ পাছত দেখাম কেনেকৈ প্ৰেক্টিচ কৰিব লাগে। মই আৰু বস্তু আছে তো, শুনিব লাগিব তই। এতিয়া দালি খুৱাই আছো, ভাজি খুৱাই আছো, তাৰপিছত আলুৰ দম আছে, তাৰপিছত বন্ধাকবি আছে, কণী আছে, মাংস আছে, পায়স আছে। খাবা না? তাহলে আলু খাই গুচি যাবা নেকি? আলু খাই চুগাৰ হ'ব বেছি। সেইকাৰণে মনটো দিব লাগিব না। এইকাৰণে তাহলে আমি কি লৈ আনিছো তোমাৰ ওচৰতে?
ধৰ্মলৈ অহা নাই, আধ্যাত্মিক চেতনা। কোনে কৈছে? আইনষ্টাইনে কৈছে, গড অফ চায়েন্স। যেনেকৈ গড অফ ক্ৰিকেট হৈছে তেণ্ডুলকৰ, গড অফ চায়েন্স হৈছে ঈশ্বৰ, বিজ্ঞানৰ ঈশ্বৰ হৈছে আইনষ্টাইন। আধ্যাত্মিক কিয়? আধ্যাত্মিক মনটোক বুজায়। যে অলপ ভাল ক'লো মন দি কাম কৰা, কৈ থাকো নহয়, আমি শুনি থাকো নহয়, এই মন দি পঢ়া, কিন্তু মনটো যদি ভালকে নুবুজি কেনেকে দিম? এই হ'ল আচল হ'ল মন। মনটো কোনে চব ধৰি ৰাখিছে? প্ৰাণে। প্ৰাণ গ'লেতো চব গুচি যাব, হয় না? হয় না? ইয়াতে যদি প্ৰাণ গুচি যায়, মই যদি এটা মৰি যাওঁ, মানে প্ৰাণ গুচি গৈছে, তাহলে কি হ'ব? মৰি যাম, চবে গুচি যাব তোমালোকে। এই প্ৰাণটো মনটো কেনেকা লাইনত থাকিবা, কিবা কেনেকুৱা লাইনত আনিব লাগিব? এতিয়া মই এটা বস্তু দেখাম, ভালকে শুনিবা। এইটো ঘৰতে কৰিবা। এইটো মই কি কৈছো? আধ্যাত্মিক ধৰ্ম নহয়, আধ্যাত্মিক মানে চেতনা, চেতনাৰ উন্মেষ। চেতনাৰ উন্মেষ শিকিলে হ'ব। যেনেকুৱা মই এই যে চেতনাৰ উন্মেষটো কি জানা? মই যদি লাল গ্লাছ দি লাল চশমা লগাওঁ, কি দেখিম তোমালোকৰ? লাল দেখিম। আৰু যদি সেউজীয়া লগাওঁ, আৰু যদি মই এই ট্ৰান্সপাৰেণ্ট গ্লাছ লগাওঁ, এইটো কোনে ট্ৰান্সপাৰেণ্ট গ্লাছ লগাওঁ, এই ট্ৰান্সপাৰেণ্ট গ্লাছটো হৈছে উন্মেষ। মানে তুমি যিটো বস্তু তুমি যি সেইটো মোক দেখাব। মই প্ৰণামটো দেখাই কিনে মই বাইদেউক দিম, বাইদেউক আৰু এটা অনুষ্ঠান আছে, তাৰপিছতে মই ধ্যানৰ ক্লাছ কৰি আমি সামৰিম। ধ্যানৰ প্ৰণামটো দেখাৰ কাৰণে, প্ৰণামটো কি? শৰীৰৰ কাৰণে, শৰীৰৰ কাৰণে, মনৰ কাৰণে। কিয়? এইটো পঢ়া, মই এইটো তোমালোকক কৈছো, যেতিয়া পঢ়িবা নহয়, পঢ়াৰ আগতে 5 মিনিট কৰিবা। 5 মিনিট কৰিলে মনটো শান্ত হৈ যাব। তেতিয়া অলপ আগত ক'লো 2 ঘণ্টা পঢ়াটো 1 ঘণ্টাত শিকিবা, লাভ আছে না? কিন্তু প্ৰথম দিনত কিন্তু মই কৰিছা, শিকিব গৈছা, হোৱা নাইতো, এনেকুৱা নহ'ব। এই যে অলপ অলপ পইচা থাকিব লাগিব, তেনেকুৱা ডাঙৰ পইচাটো বেছি ইমান থাকিব। অলপ অলপ কেইদিন কৰিব লাগিব, এটলিষ্ট 10-15 দিন পৰা চাবা মনটো শান্ত হৈ আছে। এতিয়া মই দেখাই আছো, তোমালোকে একদম মোৰ ফালে চোৱা, সবাই মোৰ ফালে চোৱা, ভালকে বহা, ভালকে বহা, একদম ভালকে বহা, একদম ষ্ট্ৰেট বহা। এইটো ষ্ট্ৰেট কৰিবা। এতিয়া কি কৰিবা? এই প্ৰাণটো আমাৰ, এই প্ৰাণটো দেহৰ ভিতৰত প্ৰাণ আছে, বহুত প্ৰাণ আছে, পঞ্চপ্ৰাণ আছে। এই প্ৰাণটো, মেইন প্ৰাণটো লৈ আমি, এই মেইন প্ৰাণটো যদি অলপমান এক্সাৰচাইজ কৰি লওঁ, পঞ্চপ্ৰাণবিলাক চব লাইনত আহি যাব। তেনেহ'লে গেছ নহ'ব, খালেও কোনো সমস্যা নহয়, নাৰ্ভৰ সমস্যা নহয়, বহুত কিবা কিবি লাভ হ'ব। এতিয়া মোৰ লগত কৰা, এনেকৈ হাতটো এনেকৈ দেখাবা, এইটো দি টানিবা না, এইটো নহয়, ডান হাত, ডান হাত, ডান হাত, ডান হাত। এই চোৱা, এই চোৱা, ৰাইট চাইডতে। এনেকৈ দিব, এনেকৈ দিব। মেইন হৈছে এইটো চাপ থাকিব লাগিব, এইটো দিব পাৰে। মেইন হৈছে চাপ থাকিব লাগিব, এনেকা বাছ। এইটো দি লাহেকে শ্বাসটো টানিবা। এইটো যেন, এইটো চাপা থাকিব যেন বতাহটো ইয়াৰ পৰা আহে, এই ইয়াৰ পৰা ভিতৰত আহে, এইটোত নহয়। 3 ছেকেণ্ড টানিবা, 3-4 ছেকেণ্ড টানিবা, 1 ছেকেণ্ড পজ কৰিবা, 2 হাতত পজ কৰিবা, পজ কৰি বেলেগ নাকতে, আন নাকতে এৰিবা। হৈ গ'ল। আবার এই নাকতে টানা, আকৌ পজ কৰিবা, অলপমান 1 ছেকেণ্ডৰ ৰাখিবা, লাহেকে টানিবা, বেছি হৰবৰি নহয়। এইটো কৰিলে তোমাৰ চেহাৰা সুন্দৰ হ'ব, এইটো মই কৈছো। অক্সিজেন যাব, চেহাৰা সুন্দৰ হ'ব, ব্ৰেইনটো খুলিব, মনটো শান্ত হ'ব। মাথা ঘূৰাব না, মাথা ঘূৰাইব না, একো ঘূৰাইব না। এইটো কৰিবা 5 মিনিট কৰা, বেছি নহয়, বা 4 মিনিট কৰা। এনেকা যে মই আকৌ এবাৰ ভালকে চোৱা, চকু বন্ধ কৰিবা, চকু বন্ধ কৰি, একদম চকু বন্ধ কৰি শান্তভাৱে কৰিবা।
একদম টানি থাকিবা, যিমান টানিবা ইমান অক্সিজেন যাব, অক্সিজেন গ'লে আমাৰ গাৰ চব বেমাৰবিলাক ভাল হৈ যায়। এনেকা 20 বাৰ কৰিলে হ'ব, মানে 3-4 মিনিট কৰিলে হ'ব বাছ। তাৰপিছতে পঢ়া-শুনা কৰিব কৰি থাকা ৰিজাল্টটো কিন্তু পিছত আহিব। কেনেকৈ ৰিজাল্টটো পিছত আহিব? যিটো ৰিজাল্ট পিছত আহে না, এইটো ৰিজাল্টটো দামী ৰিজাল্ট। কেনেকুৱা কোৱাচোন? এতিয়া যদি কোনোবা মদ খায় কি হ'ব? আধা ঘণ্টাৰ পিছতে কিছু যে কম নেই, এনেকুৱা হবে না? আৰু যদি গাখীৰ দিয়া হয় 1 মাহ লাগিব। কোনটো ভাল? গাখীৰ। এইটো ডাঙৰ ফল আহে, সময় লৈ আহে। এইটো ডাঙৰ ফল, এইটোৰ লগত দেহা, মন, বুদ্ধি চব চেঞ্জ হ'ব, চেহাৰা ধুনীয়া হ'ব। এতিয়া মেমক মই অলপ দিছোঁ, মেমক কিবা কৰিব। তাৰপিছত মই লাষ্ট আমি ধ্যানৰ যিটো আল্টিমেট, এইটো হ'ল দেহাৰ, মনৰ, প্ৰাণৰ এটা ব্যায়াম। আৰু যেতিয়া হৈছে ধ্যানৰ যিটো আমি আৰু পাছত অলপ আহে, এই চিন্তাবিলাক ছাইড কৰি দিলোঁ। ভাল চিন্তা উঠিলে অলপ ভালকৈ চোৱা, কিয়নো ভাল চিন্তাবোৰ আমাৰ এটা বৰ শক্তি। এই চিন্তাৰ পৰা শক্তি পাব গ'লে আমাৰ চিন্তাটোক ভালকৈ চাব লাগিব। এই চিন্তাবিলাক আমাৰ এই